खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय हादोरसा कंग्रेसआ बागाने कारज'गुसि हाबाफारि लादों बे हाबाफारिखौ 27 आगस्तनिफ्राय जागायदों साहा बागानाव खामानि मावग्राफोरजों बाथ्रा सावरायलायदों बागाने हाबाफारिखौ तिनसुकियानिफ्राय डिब्रुगड़ शिबसागर सराइदेउ जरहाट गलाघाट धेमाजि लखिमपुर बिश्वनाथ सारियालिसिम लानाय जादों बे हाबाफारिखौ लानाया बेसेबां फिथाइ गोनां जागोन फैगौ समावसो कंग्रेसआ मोननो हागोन हादोरसा कंग्रेसनि आफादगिरि भुपेन बराया अजद होदोंदि साहा बागानफोरखौ सोरखारा मोनफा मोनफा फानलांगासिनो दङ बे हाबाफारियाव हादोरसा कंग्रेसनि आफादगिरि भुपेन बरा विधानसभानि बेरेखा हान्जानि हान्जागोरा देबब्रत हयकिया हादोरसा कंग्रेसनि मावफुं आफादगिरि राना गस्वामी आरो कंग्रेसनि माखासे जिल्ला खोलोबनि दैदेनगिरिफोरखौ नुनो मोनदोंमोन আজি বাগান বিক্ৰী হৈছে যেতিয়া আপোনাৰ হাতত বাগান থাকে মোৰ হাতত বাগান থাকে আমাৰ কোনোবা মানুহৰ হাতত বাগান থাকে আমি শুনিবলৈ পাওঁ বাগানখন দেউলিয়া চলিব নোৱাৰে কিন্তু বাগানবিলাক কোনে কিনিছে আমাৰ কিছুমান ৰাজনৈতিক নেতাই কিনিছে বেলেগৰ হাতত থাকিলে বাগান দেউলিয়া হয় কিন্তু ৰাজনৈতিক নেতাই যদি চৰকাৰী পক্ষই বাগান কিনে সেই বাগান দেউলিয়া নহয় আজি অসমৰ চাহপাত আমি যি কথা সদায় কওঁ যে আমি ইয়াত গামোচা কিয় দিছোঁ যে এখেতসকলে কপালৰ ঘাম মাটিত পেলাই অসমৰ মাটি সেউজীয়া কৰি কপালৰ ঘাম পেলাই চাহপাতেৰে বিশ্বৰ বজাৰত অসমৰ অৰ্থনৈতিক চহকী কৰিছে কিন্তু আজি যি চাহপাতৰ কাৰণে আমি অসম গৌৰৱান্বিত বুলি কওঁ সেই চাহপাতৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ হৈছে কি ষড়যন্ত্ৰ আৰম্ভ হৈছে আমাৰ বাগানৰ যিবিলাক পেলনীয়া চাহপাত ফেক্টৰীত চাহপাত উৎপাদন কৰাৰ পাছত যিবিলাক আৱৰ্জনা বুলি ভাবি চাহ বাগানৰ বাহিৰত পেলাই দিয়া হয় এতিয়া আমাৰ চৰকাৰৰ সৈতে মিলি কিছুমান বিদেশী বেপাৰীয়ে পেলাই দিয়া আৱৰ্জনাবিলাক বাহিৰলৈ লৈ গৈ তাত কেমিকেল মিলাই পেলাই নতুনকৈ সেইবিলাককে চাহপাত বুলি বনাই পেকেটত ভৰাই পেলাই বিশ্ব বজাৰত বেচিবলৈ আৰম্ভ কৰিছে আৰু মানুহে নাক কোচাবলৈ আৰম্ভ কৰিছে যে অসমৰ চাহপাতটো ইমান বেয়া বুলি গম পোৱা নাছিলোঁ আমি আজি বাগানে যাত্ৰাও আমাৰ কংগ্ৰেছ দলৰ স্বাৰ্থত নহয় এই মঞ্চত বহি থকা কোনো দলৰ নেতাৰ স্বাৰ্থত নহয় আমাৰ সমাজৰ নিষ্পেষিত শোষিত বঞ্চিত নিপীড়িত যিখিনি মানুহে এতিয়াও উন্নয়নৰ নামত বোকা ৰাস্তাত খোজ কাঢ়িব লাগে এতিয়াও উন্নয়নৰ নামত যিখিনি মানুহে এসাঁজ খায় এসাঁজ নাখায় নিদ্ৰা নোহোৱাকৈ ৰাতি ঘৰত উজাগৰি নিশা কটাব লাগে যিবিলাক মানুহৰ আজিও এটা ভাল ঘৰ নাই যিবিলাক মানুহে বিজুলী বাতিৰ বিল দিবলগীয়া হ'লে মূৰে কপালে হাত দিবলগীয়া হয় সেইখিনি মানুহৰ অৰ্থনৈতিক বঞ্চনাৰ পৰা মুক্তি দিবৰ কাৰণে এক শক্তিশালী গণ আন্দোলন আমি আপোনালোকৰ সৈতে মিলি জন্ম দিব বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে কেৱল ইলেকশ্যন নহয় ইয়াৰ কাৰণে কেৱল নেতা নহয় MLA কোন হ'ব ডাঙৰ কথা নহয় MP কোন হ'ব ডাঙৰ কথা নহয় অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব ডাঙৰ কথা নহয় আপোনাৰ কাৰণে কোনে চিন্তা কৰিব আপোনাৰ সমস্যাৰ কথা কোনে নিজৰ সমস্যা বুলি ভাবিব আপোনাৰ ভৱিষ্যতক লৈ কোনে চিন্তা কৰিব
আপোনাৰ ল'ৰা ছোৱালীক কোনে নিজৰ ল'ৰা ছোৱালী বুলি ভাবিব তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা মানুহ আমি আমাৰ সমাজৰ পৰা বিচাৰি উলিয়াই তেনেকুৱা